Hello everybody, আজি মই আপোনালোকৰ আগত আন এটা ৰেচিপি লৈ আহিছো আৰু হিটো হৈছে সৰিয়হ আৰু সজিনা ৰেচিপি yes drumstick recipe drumstick curry with mustard seed so মোৰ ভিডিওটো শেষলৈকে চাব আৰু যদি ভাল লাগে লাইক কমেন্ট কৰিব যি সকলে প্ৰথম চাইছে এই সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব so বলকচোন বনাও আজি এয়া প্ৰথমে সজিনাবোৰৰ আহবোৰ গুছাই লৈছো ভালকৈ আৰু ভালদৰে ধুই মই কাটি লৈছো অলপ দীঘলকে লগত অলপ মই স্লাইস কে আলু কাটি লৈছো আৰু আলুখিনি মই অলপ ফ্ৰাই কৰি লৈছো পিয়াজ এটা কাটি লৈছো স্লাইস কে আৰু দুটা কেঁচা জলকীয়া লৈছো এফালে সৰিয়হ তিয়াই থৈছো সৰিয়হখিনি মই ফাইন পেষ্ট এটা বনাই লম মিক্সাৰ গ্ৰাইণ্ডাৰত কেৰাহীত তেল দিছো তেল গৰম হোৱাত মই তাত পিয়াজ অলপ দি দিছো কাটি থোৱা পিয়াজ গুটেখিনি মই দি দিছো আৰু অলপ ফ্ৰাই কৰি লম গুটেখিনি সিজিব নালাগে পিয়াজখিনি অলপ ফ্ৰাই কৰি লোৱাত মই কাৰি লৈছো গুটে পিয়াজখিনি মই কাৰি লম আৰু সেই একেখিনি তেলতে মই আধা চামুচ কালা জিৰা দিছো কালা জিৰাখিনি অলপ লৰাই লৈছো কালা জিৰাখিনি ফুটি উঠাত মই তাত অলপ আধা চামুচ মানে মই পাঁচফোৰণ এড কৰিম নিমখ এক চামুচ দিছো হালধি এক চামুচ দিছো কাশ্মীৰী মিৰ্চ দিলো এক চামুচ জিৰা পাউডাৰ এক চামুচ দিছো গুটেখিনি মিলাই লম মছলাখিনি প্ৰথমে ভাজি লৈছো তাৰ পিছত মই তাত পিছি ৰখা সৰিয়হখিনি দি দিম সৰিয়হৰ পেষ্টটো যেটো মই বনাই লৈছিলো সেইখিনি মই তাত দি দিছো মছলাখিনিৰ হৈতে আৰু ভালকৈ গুটেখিনি লৰাই লম মিলি যোৱালৈকে মই লৰাই লৈছো লগতে মই কণ বিলাহী ইউজ কৰিছো আজি সৰিয়হৰ সবজিটো বনাবৰ কাৰণে সেই কাৰণে কণ বিলাহী কিটা মই লগতে দি দিছো অলপ সময় সিজিবৰ বাবে মই ঢাকন মাৰি দিছো ঢাকন উঠাই আকৌ মই অলপ লৰাই লম তাৰ পিছত আধা গিলাস মান মই পানী দি দিছো অলপ লৰাই আকৌ অলপ সময়ৰ বাবে মই ঢাকন মাৰি দিলো বিলাহীখিনি ভাঙি যাবলৈ মই অকমান হেতাখনৰে জোৰছে মই লৰাই দিছো কাৰণ বিলাহীকিটা মই গুটাকেই দিছিলো এতিয়া মই ধুই থোৱা সজিনাখিনি তাত মই দি দিছো সজিনাখিনি ভালকৈ লৰাই লৈছো আৰু তাত কেঁচা জলকীয়া কাটি থোৱা গিটা মই তাত দি দিছো আৰু অলপ নহৰু থেতালি লৈছো সেইখিনিও মই দি দিছো ভালকৈ লৰাই আকৌ ঢাকন মাৰি দিছো অলপ সময় সিজিবৰ বাবে ভালকৈ লৰাই লৈছো ঢাকন উঠাই অলপ সময়ৰ পিছত তাৰ পিছত মই যিখিনি পিয়াজ ফ্ৰাই কৰি ৰাখিছিলো আধা হিজা হৈছিল সেইখিনি মই দি দিছো পিয়াজখিনি ভালকৈ লৰাই দিছো
আৰু লগতে মই যিখিনি আলু ফ্ৰাই কৰি ৰাখিছিলোঁ সেইখিনিও দি দিম ভালকৈ গুটেইখিনি মই লৰাই লৈছোঁ সজিনাখিনি আধা সিজা হৈ গ'লে মই আলু আৰু পিয়াজখিনি দি দিছোঁ তাৰ পিছতে আকৌ ঢাকন মাৰি থৈছোঁ 6-8 মিনিটমান সিজাৰ পিছত মই আকৌ ঢাকন উঠাই চালোঁ অলৰেডি মোৰ সজিনা সিজি গৈছে যিহেতু মই পানীত দি দিছিলোঁ মছলাখিনি দিওঁতে সেইবাবে লাষ্টত মই অলপ ধনিয়া দি দিছোঁ ফ্ৰেছ ধনিয়া কাটি কিনে দি দিছোঁ সো মোৰ সজিনা আৰু সৰিয়হৰ ৰেচিপিটো হৈ গ'ল আপোনালোকেও ট্ৰাই কৰি চাবচোন ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ